কৰ্তন নহয় গাঁও দিয়া হৈছে 19খন গাঁও অলপ পিছত আমাৰ নটিফিকেশ্যন ওলাই যাব গাঁওখিনিৰ নাম মই মনত ৰখা নাই আপোনালোকে পাই যাব কিন্তু এই 19খন গাঁও সম্পূৰ্ণ জনজাতীয় লোক থাকে তাতে অজনজাতীয় লোক নাই 80% and above 80% and above কিন্তু আমি দিওঁতে 100% হৈছে দিওঁতে 100% পৰিছে গতিকে এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বিটিআৰৰ গাঁও সৰ্বমুঠ 60খন হ'বগৈ আৰু যিটো মই কমিটমেণ্ট দিছিলোঁ আমাৰ কমিটমেণ্টটো আজি পূৰা হৈ গ'ল আৰু গাঁও এতিয়া এড হোৱাৰ প্ৰস্তাৱ নাই ইয়াতকৈ গাঁও এড হ'লে গাঁও বাদু পৰিব লাগিব যদি কৰবাত বিটিআৰে গাঁও এৰি দিয়ে যে আমাৰ অজনজাতীয় গাঁও আমি এৰি দিছোঁ তাৰ জেগাত জনজাতীয় গাঁও দিয়ক ইয়াৰ পিছত 1:1 হ'ব এখন এৰিলে এখন পাব কিন্তু এইখিনি যেহেতু আমি শোণিতপুৰৰ আৰু বিশ্বনাথ জিলাক আমি যিটো আমাৰ বড়ো ৱেলফেয়াৰ কাউন্সিল আছিল তাতো আমি অন্তৰ্ভুক্ত কৰা নাছিলোঁ বিটিআৰত দিম বুলি আজি এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ল যে এতিয়া বিশ্বনাথ চাৰিআলি গহপুৰলৈকেও বিটিআৰ থাকিব কিন্তু সেই গাঁৱতহে থাকিব যি গাঁৱত 80 and above বা দিওঁতে আমি 100% খিনিয়ে দিছোঁ এতিয়া কোনোবা এখন যদি আমি ওলাব লাগে এখন সোমাব লাগিব কমিটিটো কাম কৰি থাকিব বহুত আবেদন আছে আবেদন নিবেদনবোৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো চলি থাকিব আমি বহুত ৰাইজৰ পৰা আবেদনো পাইছোঁ কিন্তু এইখিনি আমাৰ দিবলগীয়া আছিল আমি দিলোঁ এতিয়াৰ পৰা কথাটো অলপ বেলেগ ধৰণে ইনক্লুশ্যন এক্সক্লুশ্যন এতিয়া দুইটাই হ'ব যদি ভৱিষ্যতে কিবা হয় অকল আৰু ইনক্লুশ্যনেই নহ'ব এতিয়া এক্সক্লুশ্যনো হ'ব 60 has been 41 was included earlier. Today, Cabinet has approved 19 more. And thereby, we have fulfilled commitment made in the BTR accord.